Hey guys, welcome back to my channel. আপোনালোক কেনে আছে? আশা কৰিছো আপোনালোক সকলো ভালে আছে। So guys, আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে এটা নতুন ৰেচিপি। আপোনালোক যদি মোৰ চেনেলটোত নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। So guys, ভিডিওটো স্টাৰ্ট কৰো। চাওক আজি মই বনাম কণীৰ কিমা, এগ কিমা। So তাৰ কাৰণে মই লম ইয়াত দুটা কণী লৈছো, এটা মিডিয়াম সাইজৰ বিলাহী লৈছো আৰু দুটা পিয়াজ লৈছো মই মিডিয়াম সাইজৰ, আৰু জলকীয়া লৈছো মই ইয়াত 4-5টা মান, আৰু আদা লৈছো একেবাৰে অকমান এচাক, আৰু নহৰু লৈছো এফুটা। So guys, এতিয়া আমি কণী কিটা বইল কৰি লম আৰু বিলাহীটো সৰু সৰুকে কাটি লম, আৰু পিয়াজখিনিও লগতে সৰু সৰুকে কাটি লম, জলকীয়া কিটাও কাটি লম, নহৰু আৰু আদাখিনি আমি অকমান পেষ্ট বনাই লম মিহিকে, আৰু বাকিখিনি মই আপোনাক দেখুৱাই আছো আপোনালোকক। So guys, ভিডিওটো শেষলৈকে চাই থাকিব স্কিপ নকৰাকে। Guys, চাওক মই কণী দুটা এনেকে বইল কৰি লৈছো। এতিয়া ইয়াত মই এখন এনেকে পিহনা লৈছো ষ্টিলৰ, আপোনালোকে যিকোনো পিহনা ল'ব পাৰে, প্লাষ্টিক বা ষ্টিল। এনেকে মই কণীকিটা ইয়াত মই পিহি লম, আৰু ইয়াত মই নহৰু আদাখিনিৰ এটা পেষ্ট বনাই লৈছো, এইফালে বিলাহীখিনি সৰু সৰুকে কাটি লৈছো, আৰু ইয়াত জলকীয়া আৰু পিয়াজখিনিও সৰু সৰুকে কাটি লৈছো। So guys, এইখিনি এতিয়া আমি পিহি লম। এনেকে আমি কণীকিটা এনেকে পিহি লম পিহনাত। চাওক এনেকে পিহি ল'ব গোটেইখিনি কণী। মই দুটা কণী লৈছো, আপোনালোকে বেছিও ল'ব পাৰে। So guys, চাওক কণীখিনি এনেকে আমি পিহি লৈছো পিহনাত, আৰু ইয়াত মই মছলা লৈছো। এইখিনি জিৰা মছলা লৈছো মই আধা চামুচ, হালধি গুড়ি লৈছো আধা চামুচ, জলকীয়া গুড়ি লৈছো আধা চামুচ, আৰু নিমখ লৈছো 1 চামুচ। এতিয়া আমি গেছত এখন কেৰাহী পাতি দিছো। ইয়াত আমি এতিয়া পৰিমাণ অনুসৰি দিম তেল। So guys, ইয়াত মই 1 চামুচ তেল দিছো। তেলখিনি এতিয়া আমি গৰম হ'বলৈ দিম। চাওক আমাৰ তেল এতিয়া গৰম হৈ গৈছে। ইয়াত দিম মই গোটা জিৰা অকণমান, 1 চামুচ গোটা জিৰা ইয়াত দি দিম। গোটা জিৰা দিয়াৰ পিছত ইয়াত আমি কাটি থোৱা পিয়াজ আৰু জলকীয়াখিনি দি দিম। চাওক পিয়াজ জলকীয়াখিনি একেলগে দি দিম। এইখিনিতে লৰাই থাকিব। পিয়াজখিনি যেতিয়া অকণমান ৰঙচুৱা হৈ আহিব তেতিয়া আমি ইয়াত দি দিম বিলাহীখিনি। এই কিমা খাই খুবেই ভাল লাগে, আপোনালোকেও খাই চাব এনেকে বনাই, আৰু মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব খাই কেনেকুৱা পালে। ভিডিওটো শেষলৈকে চাই থাকিব। So guys, চাওক আমাৰ পিয়াজখিনি ৰঙচুৱা হৈ আহিছে। এতিয়া আমি ইয়াত দি দিম আদা আৰু নহৰুৰ পেষ্টখিনি। চাওক মই এইখিনি দি দিছো। এইখিনিতে অকণমান সময় লৰাই তাৰপিছত আমি ইয়াত দি দিম বিলাহীখিনি। বিলাহীখিনি দি আমি মছলাখিনি ইয়াত দি দিম। এতিয়া আমি ইয়াত দি দিম কাটি থোৱা বিলাহীখিনি।
এতিয়া আমি ইয়াত মছলাখিনি দি দিম। এতিয়া এইখিনি ভালকৈ লৰাম। এতিয়া আমি এইখিনি 5 মিনিটৰ কাৰণে ঢাকি দিম। বিলাহীখিনি যাতে ৰঙা হৈ যায়, তেতিয়া একেবাৰে ৰঙা হৈ যাব। তাৰপিছত আমি ইয়াত দিম আমাৰ পনীৰখিনি। সো গাইজ গেছটো ল' ফ্লেমত ৰাখিব আৰু এতিয়া 5 মিনিটৰ কাৰণে ঢাকি দিব, যাতে আকৌ লাগি নাযায় তলত, চাই থাকিব। সো গাইজ চাওক, 5 মিনিটৰ পিছত মই এইখিনি ঢাকনখন খুলিছোঁ আৰু এনেকৈ চাওক তেল ফুটি উঠিছে। এতিয়া বিলাহীখিনিও সিজিছেই প্ৰায়। এতিয়া আমি ইয়াত দি দিম কণীখিনি। আমি এতিয়া পিহনাত পিহি থোৱা কণীখিনি ইয়াত দি দিম। এইখিনি চাওক আমি ইয়াত দি দিছোঁ। এইখিনি দি এতিয়া আমি এইখিনি ভালকৈ লৰাম। সো গাইজ চাওক, এইখিনি যেতিয়া আৰু অলপ ভজা হ'ব, তাৰপিছত আমি ইয়াত দি দিম পৰিমাণ অনুসৰি পানী। এইখিনি অলপ এতিয়া মঠ খাওক, তাৰপিছত আমি দিম ইয়াত পানী। সো গাইজ চাওক, আমাৰ কণীখিনি এতিয়া পূৰা মঠ খাই গৈছে মছলাত। এতিয়া আমি ইয়াত দি দিম পানী। মই ইয়াত 1 কাপ পানী দিম। আপোনালোকে আপোনালোকৰ কণীৰ পৰিমাণ অনুসৰি পানীটো দিব। মই ইয়াত 1 কাপ পানী দিব লৈছোঁ। পানী দিয়াৰ পিছত এনেকৈ অকণমান লৰাই আমি ঢাকনখন মাৰি দিম। যেতিয়া পানীখিনি শুকাই যাব, তেতিয়া আমি এইখিনি নমাই দিম। আপোনালোকে উতলাৰ পিছত কেঁচা ধনিয়া কাটি ওপৰত দিব পাৰে। গোন্ধটো বহুত ধুনীয়া ওলাব। যিহেতু মোৰ ওচৰত এতিয়া কেঁচা ধনিয়া নাই, সো মই নিদিওঁ, আপোনালোকে দিব পাৰে। সো গাইজ 5 মিনিট এইখিনি মই ঢাকি দিম আৰু ঢাকি আপোনালোকক শেষত দেখুৱাই আছোঁ। আমাৰ কণীৰ পানীখিনি একদম শুকাই আহিছে। এতিয়া আমি এইখিনি নমাই দিম। বেছি নুশুকুৱাও, নহ'লে লাগি ধৰিব। এনেকৈ আমি অলপ থুপথুপীয়াকৈ থ'ম। সো আপোনালোকক মই এইখিনি ছাৰ্ভ কৰি দেখুৱাইছোঁ। সো গাইজ চাওক, আমাৰ এগ কিমা হৈ একেবাৰে ৰেডি হৈ গৈছে। আপোনালোকেও এনেকৈ বনাই খাব। গৰম গৰম ভাতৰ লগত, মাছ মাংস নহ'লেও চলি যাব কণীৰে। বহুত টেষ্টি হৈছে খাবলৈ। আপোনালোকে ঘৰত ট্ৰাই কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকে খাই কেনে পালে। সো গাইজ, যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে কমেণ্ট কৰি জনাব মোক। থেংক ইউ গাইজ।